জয় খিলঞ্জীয়া হত্যা, জয় খিলঞ্জীয়া হত্যা, জয় খিলঞ্জীয়া হত্যা। প্ৰত্যেক খিলঞ্জীয়াৰ দায়িত্ব হেছটেগ চাৰ্জৰ নেতৃত্বত হত্যাৰ অনুগামীসকলৰ লগত পবিত্ৰ বিৰত যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশত আমি পুনৰ উপস্থিত হৈছোঁ। আৰু আজিৰ এই লাইভত কাকপথাৰৰ যুৱক এজনৰ ওপৰত কেনেকৈ বাহিৰা বেপাৰী আৰু অসমৰ খিলঞ্জীয়া বিৰোধী শক্তিয়ে কেনেকৈ অত্যাচাৰ কৰিছে, কেনেকৈ চৰকাৰ আৰু সিং উপাধিৰ দুজন ব্যক্তিয়ে কেনেকৈ খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰিছে, এই গোটেই বিষয়টোৰ ওপৰত আমি বিতংকৈ চৰ্চা কৰিম, বিতংকৈ চেষ্টা কৰিম কি কেনেকৈ বুজি পাওঁ। আজিৰ এই ঘটনাত অসমৰ যুৱকক কেনেকৈ আক্ৰমণ কৰিছে। যোৱাকালি আপোনালোকে দেখা পাইছিল ফেচবুকত দেখা পাইছিল, যোৱাকালি গোটেই ৰক্তাক্ত হৈ গৈছিল। এজন যুৱকক ভৰি ভাঙি দিয়া হৈছিল বা ভৰি ভঙাৰ নিচিনা সম্পূৰ্ণ চেষ্টা কৰা হৈছিল, মৰিয়াইছিল, গুৰিয়াইছিল। সেই যুৱকজনৰ খবৰটো বহুতে ফেক নিউজ বুলি কৈছিল। গোটেই অসমৰ পৰা মোলৈ এই সংবাদ আহিছিল কেনেকৈ কি কৰিব লাগে, কি ঘটনা হৈছিল। এই গোটেই ঘটনাটোৰ আঁৰত এই ব্যক্তিজন আজি আমাৰ মাজত উপস্থিত হৈছে। অসমৰ খিলঞ্জীয়া যুৱক, কাকপথাৰৰ যুৱকক কেনেকৈ চৰকাৰ আৰু সিং উপাধিৰ দুজন ব্যক্তিয়ে কেনেকৈ আক্ৰমণ কৰিছে, এই বিষয়ে বিতংকে আপোনালোকে আজি গম পাব। যোৱাকালি ফেচবুক লাইভত দেখা পাইছিল নে নাই, এজন ল'ৰাক মাৰি ভৰি ভাঙি দিছিল প্ৰাপ্য টকাকেইটা দৰমহাৰ বিচৰাৰ কাৰণে। কোনে কোনে যোৱাকালি এই ঘটনাটো পাইছিল, আগে কওক ঘটনাটো পাইছিলোঁ বুলি। কোনে কোনে যোৱাকালি এই যুৱকৰ ঘটনাটো পাইছিল। ফেচবুকত সম্পূৰ্ণ বিয়পি গৈছিল কি কেনেকৈ এজন যুৱকক আক্ৰমণ কৰিছিল, কেনেকৈ নিজৰ প্ৰাপ্য দৰমহাৰ বাবে। সেই যুৱকজন এতিয়া খিলঞ্জীয়া হত্যাৰ অনুগামীসকলৰ একমাত্ৰ প্ৰচেষ্টাত, খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰচেষ্টাত আমাৰ মাজত উপস্থিত আছে। আৰু যিটো ফেক বুলি কৈছিল সেইটো যে ভুৱা, সেই গোটেই বিষয়টো আমি আলোকপাত কৰিম। খিলঞ্জীয়া অধিকাৰ মৰ্চা, চিটিজেন্স ৰাইটছ এনফৰ্চমেণ্ট কাউন্সিল, ইণ্ডিজিনাছ হিউমেন ৰাইটছ প্ৰটেকশ্যন ইউনিট, সকলো ইউনিট এক্টিভেট হ'ল। বিভিন্ন পইণ্টৰ পৰা ইনফৰ্মেশ্যন গেডাৰ কৰা হ'ল, ডিটেইল উলিওৱা হ'ল, ডিটেইল ডকুমেণ্টেশ্যন কৰা হ'ল। তাৰ পাছত আমাৰ মাজত এই যুৱকজন আছে, তেওঁ নিজৰ ঘটনা কেনেকৈ এজন খিলঞ্জীয়া অসমীয়া কাকপথাৰৰ যুৱকক অত্যাচাৰ কৰা হৈছিল, কেনেকৈ তেওঁৰ মালিক বহিৰাগত, কেনেকৈ বাহিৰা বেপাৰী তেওঁক অত্যাচাৰ কৰিছিল, মহৰীয়ে তেওঁৰ ভৰি দুখনত লাঠিৰে কোবাই ভাঙিব চেষ্টা কৰিছিল আৰু আঘাতপ্ৰাপ্ত কৰিছিল, কেনেকৈ চুচৰাই তেওঁক মাৰি পেলাব চেষ্টা কৰিছিল, এই বিষয়ে আমি গম পাম। এই যুৱকজন আমাৰ মাজত উপস্থিত আছে আৰু এই যুৱকজনে নিজৰ গোটেই কাহিনীটো কেনেকৈ অত্যাচাৰ হয় অসমৰ খিলঞ্জীয়াৰ ওপৰত, খিলঞ্জীয়া কেনেকৈ অসমত খাতি খাব নোৱাৰে, ভাত মুঠিও কালি খাতি খাব নোৱাৰে যে প্ৰমাণ কৰা হ'ল ৰিলায়েন্স ট্ৰেণ্ডত। বহুতে কয় অসমৰ খিলঞ্জীয়াই খাতি নাখায়, কষ্ট নকৰে, পৰিশ্ৰম নকৰে। যদি কষ্টই নকৰে, পৰিশ্ৰম নকৰে, তেতিয়াহ'লে খিলঞ্জীয়া যুৱক এলেহুৱা। কিন্তু মিছা কথা, খিলঞ্জীয়া যুৱকে কষ্টও কৰিব নোৱাৰে, ভাত মুঠি মাৰি দিয়া হৈছে, প্ৰাপ্য দৰমহাটো খুজিলে মাৰি পেলোৱা হয়। এই গোটেই কাহিনীটো প্ৰথমৰ পৰা খাৰাং খাচ অপেনলি আপোনালোকে শুনক, প্ৰশ্ন কৰক, কোৱা। গোটেই অসমৰ ৰাইজ আৰু গোটেই ভাৰতবৰ্ষৰ মাজত তুমি এতিয়া আছা, কোৱা। মোক এই দীপক চৰকাৰ গাড়ী চলাইছিলোঁ। দীপক চৰকাৰ গোটেই প্ৰথমত ঘৰ কি কথা কোৱা? শিৱসাগৰ, মোৰ কাকপথাৰত ঘৰ, কাকপথাৰ মৃদংপৰা। মই শিৱসাগৰত দীপক চৰকাৰ গাড়ী চলাইছিলোঁ। তাৰ গাড়ী মই প্ৰায় 4 মাহ চলালোঁ। 4 মাহ চলোৱাৰ পিছত কালি মোক ক'লে তই সোণাপুৰ যাব, সোণাপুৰৰ পৰা লংচিলং যাব লাগে। মই ক'লোঁ লংচিলং নাযাওঁ, মই সেইটো ৰাস্তাত পাহাৰ লাইনত নচলাওঁ আৰু সেইপিনে খৰচা বেছি, আপুনি নিদিয়া খৰচা, টকাটো কিব। তেওঁ ক'লে কি তেনে তই ষ্টাৰ চিমেণ্টলৈ মোক গাড়ীখন লৈ আন সোণাপুৰ। তেতিয়া আনিলোঁ, সোণাপুৰত পাৰ্কিঙত লগালোঁ, পাৰ্কিঙত লগাই পিনি থলোঁ। আধা ঘণ্টামান পিছত সিং বুলি কোৱা তাৰ মহৰীজনে মোক আনিলে। সিং নামৰ মহৰীজনে আনি পিনি মোক 1-1.5 কিলোমিটাৰমানৰ আঁতৰত আনি পিনি হিচাপ খুজিলে মালিকে। হিচাপ খুজিলত তেতিয়া হিচাপ দিলোঁ আৰু গাড়ী চাবি খুজিলে, গাড়ী চাবি দি দিলোঁ। তেতিয়া ক'লে কি মই বেলেগ ড্ৰাইভাৰ পঠিয়াই যদি মোৰ হিচাপটো দি দিয়ক, মই 4 মাহ চলালোঁ, তাৰ পইচাটো দিয়ক ক'লে। তেতিয়া মোক ঘৰত ল'বি ক'লে। মই ক'লোঁ ঘৰত নাযাওঁ, মইতো আকৌ গাড়ী চলাব লাগিব। গাড়ী চলাই আকৌ আপোনাক ঘৰত বিচাৰি গ'লে ঘৰত নাপাম, ইয়াত আছে তাত আছে বুলি কৈ দিব। তেতিয়া তেওঁ ক'লে কি আৰু বুলি খুজিলোঁ মই হিচাপ। তেতিয়া তেওঁ মোক এঠাপম মাৰিলে। এঠাপম মাৰি পিনি স্কৰ্পিঅ'খন আছিলে, তাৰ স্কৰ্পিঅ'ৰ দৰ্জা ডিগি খুলি মোক এডাল বেট আনি এনেকুৱা মাৰিছে ভৰিত আৰু হাতত, গাত, য'তে ত'তে মাৰিছে। এতিয়া নিজে দেখাব। ভৰি এইটো ফালি দিছে, ইয়াত ভৰি এইটো ফালি দিছে ইয়ালৈকে। তাৰপৰা এইটো মাৰিছে, এইটো ইয়াত মাৰিছে। তাৰপৰা এই হাতটো ফুলি আছে, এই হাতত 2 চাট দিছে। তাৰপৰা এনেকুৱা পিঠিত মাৰিছে আৰু গুৰি আছে। আৰু এই ডকুমেণ্টছখিনি মেডিকেল ডকুমেণ্টছখিনি গুৰি আছে, মেডিকেল ডকুমেণ্টছখিনি। তাৰপৰা এনেকুৱা আৰু বহুত কিছু গালি দিছে, ভাবুকি দিছে মাৰিবলৈ। তাৰপৰা খেদি গৈছিলে, মই খেদি গ'লত মই খোজকাঢ়িব নোৱাৰোঁ। মোৰ যোগালীজন আছিলে, যোগালীজনক তাৰপৰা লৈ পিনি মোক এতিয়া আমি স্বয়ং গুৱাহাটী মেডিকেল কলেজৰ সন্মুখতে আছোঁ।
গুৱাহাটী মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডৰ সন্মুখত আছোঁ। ইমাৰ্জেঞ্চি ছাৰ্ভিচত কেনেকৈ খিলঞ্জীয়া যুৱকক কেনেকৈ আক্ৰমণ কৰা হৈছে এই বিষয়ত মই এতিয়া এটা কথা স্পষ্টকৈ ক'ব খোজোঁ। তোমাৰ ক'ত ঘৰ ভালকৈ কোৱা, একদম এড্ৰেছ চেড্ৰেছ দি কোৱা। মোৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট কাকপথাৰ মৃদংপাৰা। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাকপথাৰ মৃদংপাৰাৰ এইজন যুৱক। তুমি পঞ্চায়ত মাৰথাং পৰে। তুমি ক'ত কাম কৰা? মই শিৱসাগৰ দীপক চৰকাৰ গাড়ী চলাই। শিৱসাগৰৰ দীপক চৰকাৰৰ গাড়ী চলাই কাকপথাৰৰ যুৱক। তোমাৰ পুৰা নামটো কোৱা। মোৰ শ্ৰী বিমল বৰুৱা। শ্ৰী বিমল বৰুৱা নামৰ কাকপথাৰৰ এইজন যুৱকে শিৱসাগৰৰ দীপক চৰকাৰ তাতে গাড়ী চলায়। আৰু মহৰীজনৰ নাম কি? মহীজনৰ সিং বুলি জানো। এতিয়া এই কথাটো স্পষ্ট হৈ গ'ল কেনেকৈ খিলঞ্জীয়া যুৱকৰ হ'ল। দীপক চৰকাৰ বুলি কোৱা। এতিয়া এই গোটেই মেডিকেল ডকুমেণ্টছ বিলাক আপোনালোকে এবাৰ নিৰীক্ষণ কৰিলে গম পাব। এখন এখনকে দেখুৱাই দিয়া হওক। আমি ইয়াৰ গোটেই পৰীক্ষা নিৰীক্ষা যি কৰাব লাগে, যি ডকুমেণ্টছ পৰীক্ষা কৰাব লাগে, আমি গুৱাহাটী মেডিকেল কলেজত আনি বিমল বৰুৱাৰ এই গোটেই বিষয়টোৰ ওপৰত কৰা হ'ল। আৰু গোটেই বিষয়টোৰ ওপৰত কৰা হ'ল। আপোনালোকে যে এই ঘটনাটো কিমান ভয়ানক, এই ঘটনাটো কিমান, প্ৰথম প্ৰেছক্ৰিপশ্যনখন ইয়াত দিয়া আছে, কিমান ঘটনাটো ভয়ানক আপোনালোকে ইয়াত নিজেই গম পাব। এই গোটেই ডকুমেণ্টছখিনি আৰু এওঁৰ এটা কথা ক'বলগীয়া আছে। আৰু এটা মোক মাৰি পিনি মোৰ লগৰ ড্ৰাইভাৰ এটাক ফোন কৰি দীপক চৰকাৰে কৈছে যে আজি টুটুক তাৰমানে বৰুৱাক মই আজি হিচাপ খুজিলত মাৰিলোঁ, ঠিকছে 2-3 চাটমান দিলোঁ বুলি কৈ অপেন ফোন কৰিছে মোৰ লগৰ ড্ৰাইভাৰটোক। এই লগৰ ড্ৰাইভাৰটো যোৰহাটৰ হয়, তাক ফোন কৰি পিনি মই এতিয়াও ঘূৰাই দিব পাৰিম। এতিয়া কথাটো হ'ল এইটো বাৰু তেওঁৰ ভাষ্য। এতিয়া এওঁৰ সাক্ষ্য তেওঁৰ লগত লৈ আনিছে। এটা সাক্ষ্যক আমি প্ৰস্তুত কৰিম। সেই সাক্ষ্য ল'ৰাজন যোৰহাটৰ। তুমি নিজৰ নাম পৰিচয় দিয়া আৰু সত্যৰ আধাৰত কোৱা। মোৰ নাম অংকুৰ বৰা, যোৰহাট লাডৰগড় দিহাগছপুৰীয়া গাঁৱত মোৰ ঘৰ। এক মাৰি আছে, মই কিনাৰত ৰৈ আছিলোঁ। তাৰপৰা মই গৈ জানি বচাব লৈছোঁ, মোক তেতিয়া কৈছে তই নাহিবি, তোকো মাৰি পেলাম ইয়াতে। তাৰপৰা মই অলপ পলাই দিলোঁ। আৰু এইবিলাক আপোনালোকে দেখা পাওক কেনেকৈ এইবিলাক চোলা ফালি অৱস্থা নাইকিয়া কৰি দিছে। এই চোলা এই চাৰ্ট ফালি কেনেকৈ ইয়াৰ ওপৰত ইয়াক অপদস্থ কৰা হৈছে, এইবিলাক চাৰ্ট ফালি কেনেকৈ অপদস্থ কৰা হৈছে ইয়াৰ পৰা প্ৰমাণ পায়। ই যোৰহাটৰ ল'ৰা একেলগে থাকে, ই ৰক্ষা কৰিব যাওঁতে ইয়াকো মৃত্যুৰ ভাবুকি দিছে। কেনেকৈ কৈছে সঁচা কথা কোৱা, খোলা খুলিকে। মোক ডাইৰেক্ট লাঠিডাল লৈ কৈছে যে তই যদি আগবাঢ়ি আহ। তোমাৰ বয়স কিমান? মোৰ 21 বছৰ। এই 21 বছৰীয়া ল'ৰাটোক দীপক চৰকাৰ আৰু সিং নামৰ ব্যক্তিয়ে কেনেকৈ আক্ৰমণ কৰে কাকপথাৰৰ যুৱকক, তিনিচুকীয়াৰ যুৱকক, যি যুৱকে কাম কৰে। ভাত মুঠিও খিলঞ্জীয়া অসমীয়াই তই খাব নাপাবি। ৰিলায়েন্স ষ্টেণ্ডৰ ঘটনা দেখা নাই? যদি ঘৰত বহি থাক ভাত মুঠিও নাপাবি। সিংহ চিকাৰ কৰিবলৈ আৰম্ভ কৰ, ভয়াতুৰ হৈ থাকি লাভ নাই। প্ৰশাসনৰ কাম। তাৰপিছত ঘটনাটো হোৱাৰ পিছত কি হ'ল তুমি কোৱা। এতিয়া মাননীয় অসমৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ডাঙৰীয়া আৰু গুৱাহাটীৰ কমিশ্যনাৰ অফ পুলিচ সকলোকে ইয়াৰ দ্বাৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ মই চেষ্টা কৰিম আৰু সত্য বুজা হওক। সোণাপুৰ থানাৰ অচিৰ গোটেই বিষয়বস্তুটো আমি শুনিম এতিয়া। মই প্ৰথমতে আহিলোঁ কালি পলাই মেলি 9টা বজাত অকণমান মলম চলম লগাই পিনি যোৰাবাট থানাত গ'লোঁ। যোৰাবাট থানাত ক'লে এখন আমাৰ ঘটনাটো কেতিয়া হৈছিল কৈ যোৱা ভালকৈ। ঘটনাটো প্ৰায় পিছবেলা 4:30মান বজাত। 4:30মান বজাত হ'ল। মই পিনে লেঙেৰা আহিছোঁ, খোজকাঢ়ি আহোঁতে মোৰ লগৰ গাড়ী এখনলৈ ওচৰলৈ আহিলোঁ 9 মাইললৈ। 9 মাইলত এইবোৰ মলম চলম লগাই অকণমান ধুইছোঁ, তেজ ধুই মেলি তাৰপৰা মই থানালৈ গ'লোঁ। হেৰিয়াত যোৰাবাট থানাত ক'লে কি এখন আমাৰ কেছ নহয়, এখন সোণাপুৰত ল'ব লাগিব। তাৰপৰা সোণাপুৰত মই 10টামান বজা 9:30 প্ৰায় 10টাৰ ভিতৰত পাই গ'লোঁ থানাত পালোঁ। তাত কোনো কেছখন নিলিখে, নলয়। থানাত কোনো কেছ নিলিখে, নলয়। তাত বোলে মানুহ নাই, বোলে কোনো নাই বোলে। তাৰপৰা মই বহুত দেৰি তাত 12টা-1টালৈকে বহিলোঁ। তাৰপিছত ক'লোঁ মানুহকেইজন পুলিচকেইজনক, যোনকেইজন পুলিচ আছিলে, পুলিচকেইজনক ক'লে কি মই তেনে ৰাতিপুৱা আহিম ছাৰ, মই ৰাতিপুৱা আহিবা, ৰাতিপুৱা লিখি ল'ম। মই পিনে বিষত থাকিব পৰা নাই, তেহেঁতি সেইটো কোৱা একো হেৰি চোৱা নাই। তাৰপিছত মই ৰাতিপুৱা গ'লোঁ। ৰাতিপুৱা গৈ মেলি প্ৰায় 8টামান বজাত পালোঁ। 8টামান বজাৰ পৰা মই প্ৰায় 1-2টালৈকে ল'লোঁ। কাগজখন দিওঁ, টেবুলতে পৰি আছে। তাৰপৰা মই কাগজখন লৈ পিনি আহিলোঁ। ৰাতিপুৱাৰ পৰা ৰখি পিনি 12টা-1টালৈকে কাগজখন কোনো লোৱা মানুহ নাই। তাৰপিছত তাত বোলে মানুহ নাই বোলে। তাৰ মানুহ নাই, ইজনক সুধোঁ, সিজনেও নলয়। আহিব বোলে, টেবুলখনতে থৈ দিয়া, এই টেবুলখনৰ মানুহজন নাই অহা বোলে। এতিয়া কোনজনে লয় আমি ইমান ঘূৰি নাপাওঁ, নাজানো। তাত কোনো এজন ৰিচিভ কৰা মানুহ নাই। তাৰপিছত আকৌ কাগজখন লৈ পিনি আহি পিনি দাদাক লগ পালোঁ। দাদা হেৰি কি বুলি কয়, অকণমান কথা পাতিলোঁ। তাৰপৰা চিনাকি হ'লোঁ। চিনাকি হৈ পিনি দাদা এতিয়া হেৰি কৰি পিনি মেডিকেল কলেজত আনি পিনি চিকিৎসা কৰি পিনি এতিয়া ধৰক মোক চিকিৎসা কৰাই আছিলে, এতিয়া কৰাই মেলি এইটো লাইফ দিছোঁ আৰু চিকিৎসা। এই ল'ৰাজনে এতিয়া অসমত অৱস্থা চাওক। এই ল'ৰাজনে ফোন কৰিব লগা হৈছে। আমি গুৱাহাটীত ঘাটি পাতি বহি আছোঁ। এই কাকপথাৰ ল'ৰাই মাৰ ধৰ খাইছে
এই গোটেই ল'ৰাটোক কোনো ৰক্ষা কৰা মানুহ নাই। ক'ত গ'ল ইমান ডাঙৰ ডাঙৰ শক্তিশালী সন্থা দল সংগঠনবিলাক? এই ল'ৰাক ধৰি আনি অৱস্থা নাই, কাহিল। চিকিৎসা কি কি কৰোৱা হ'ল, কি কি চিকিৎসা কৰিলে কোৱা, কেনেকৈ কি কি? এইখন ডকুমেণ্টছখন চালে আপোনালোকে গম পাব এতিয়া চিকিৎসা কি অৱস্থাত আছিলে। তুমি কেকাই কেকাই ৰাতি সেইটো কোৱা, বৰ্ণনা দিয়া, অসমৰ খিলঞ্জীসকলে বুজক। কেকাই কেকাই কেনেকুৱা বিষত লেঙেৰিয়াই লেঙেৰিয়াই ল'ৰাটো আহিছিল, এই গোটেই বিতংকে বৰ্ণনা দিয়া। সেই সময়ত তোমাৰ লগত কোন আছিল? মই লেঙেৰাই লেঙেৰাই আহিছিলোঁ, তেতিয়া মই অকল এইজনে আছিলে। পথাৰে পথাৰে এইটো কোৱা। মই পথাৰে পথাৰে ইয়াক পলুৱাই আনিছোঁ, নহ'লেতো মাৰিয়ে পেলালেহেঁতেন। আকৌ খেদি গৈছে। বহুত দূৰ তেনেকৈ চুচৰাই হ'লেও আনিছোঁ, নহ'লেতো তাত মাৰি চাফা দি দিলেহেঁতেন তাক। মই ভৰি অৱস্থা নাই, তেজ গোটেই বৈ আহিছে। মই কি কৰিম এতিয়া, পথাৰৰ মাজতো একো নাপায়। তাৰপিছত অলপ দূৰ আহিলোঁ, আহি পেলানি ৰাস্তাত লগৰজনক ফোন কৰিলোঁ, গাড়ী লৈ গ'লোঁ, গৈ পেলানি ওচৰতে হেৰি আছিলে, অকণমান মলম চলম সানি দিলোঁ, তেজ বহুত গুচি গ'ল। তাৰপৰা পলাই মেলি ৰাতি আকৌ থানালৈ গৈছোঁ। এই ল'ৰাই অসমত এতিয়া নিজৰ সতীৰ্থক বচাবলৈ পলাই জীৱনটো হাতৰ মুঠিত লৈ পলাইছে। আৰু অসমৰ খিলঞ্জীয়া অসমীয়া ঘৰত আৰু মজা কৰ। ৰিলায়েন্স ট্ৰেণ্ডৰ বেম্বুটো খোৱা হৈছে। এতিয়া এই দুটা ল'ৰাক জেগাত মাৰি অৱস্থা নাইকিয়া কৰাৰ পিছত এই পলুৱাই এই ল'ৰাক আজি ইয়াত আনিছে। কোনো দিনটোক খুদ এখন মুখত পৰা নাই। চব কাম যদি আমিয়ে কৰিব লাগে, তেতিয়াহ'লে আমি কি বস্তু হয়? আমি চব কাম কি আমি ঠিকালৈ ফুৰিছোঁ নেকি কাম কৰা? চিকিৎসা কোনোবাই কৰাইছিল? তোমাৰ ক'ৰবাত কিবা কৰাইছিল? নাই কৰা। কোনোবাই চিকিৎসা পৰ্যন্ত কৰোৱা নাই। এনেকৈ হ'লেতো নচলিব। বুজ খিলঞ্জীয়া অসমীয়া, বুজ। নিজৰ জেগাৰ তোৰ হৈ থকা নাই। তোৰ জেগাৰ ল'ৰাক বাহিৰা মানুহে মাৰে, তোৰ জেগাৰ দল সংগঠনৰ পতাকাক গচকি নাইকিয়া কৰা হয়, তোৰ পতাকাবিলাক জ্বলাই দিয়া হয়। তোৰ একো নাই, তোৰ ভাষা গ'ল, তোৰ মাটি গ'ল, তোৰ নাৰী গ'ল। মুক্তভাৱে ধৰ্ষণ হৈ আছে, মুক্তভাৱে। এই গোটেই ঘটনাটো আচলতে শ্বিলঙৰ এই গোটেই 2 নম্বৰী টকা পইচাৰ খেল, সেই খেলটোৰ এটা ডাঙৰ কাৰণ আছে। এই গোটেই বিষয়টো তুমি ভালকৈ বুজাই দিবা। কিয় তুমি বাধা দিছিলা? শ্বিলঙতেতো ধৰক আপোনাৰ এই এমভিয়া কাটাত পইচা দিবলৈ পুলিচক দিব লাগে, এনেকৈ বহুত খৰচা হৈ যায়। এমভিয়া কাটা 2-3খন আছে, তো এইপিনে খৰচা বহুত হৈ যায়। তাৰমানে মালিকে সেইটো খৰচা নেমানে, এতিয়া সেইটো কাৰণে নাযাওঁ বুলি কওঁ। আমিতো এই প্লেনত চলি থাকিলে ইমান খৰচা নাই, ক'তো ইমান খৰচা নহয়। শ্বিলঙত যেতিয়া অসমৰ পৰা গাড়ী যায় বহুত খৰচা হয়, তাত খাচী দল সংগঠনে লয়। এতিয়া আমাৰ অসমতো এইটো হ'ব লাগিব, অসমতো হ'ব লাগিব। তাত কেনেকুৱা কি কৰে? গুণ্ডাগিৰি নহয়, তাত খাচীয়া খিলঞ্জীয়াই টকা উঠায়। এইটো গুণ্ডাগিৰি টেক্স নহয়, এইটো তাহাঁতৰ স্থানীয় টেক্স উঠায়। বহুত জেগাত দিব লাগে। আমিও এতিয়া খিলঞ্জীয়া অসমত স্থানীয় টেক্স উঠাব লাগে নে নালাগে? যদি শ্বিলঙত উঠায় কি কাৰণে কাকপথাৰ যুৱকক দীপক চৰকাৰ আৰু মহৰী সিঙে অত্যাচাৰ কৰিবলৈ সক্ষম হ'ল? কেনেকৈ অত্যাচাৰ? আগতো ড্ৰাইভক মাৰিছে। আচ্ছা, এইফালে এতিয়া তুমি আহা। আমাৰ মাজত এজন এনেকুৱা মাৰ্চেল আৰ্ট বা এইবিলাক কাম কৰা ল'ৰা আছে, এওঁ যিটো শাৰীৰিকভাৱে দুখ পাইছে, কিমান বেয়াকৈ লাঠ মাৰিলে এনেকুৱা হ'ব পাৰে অকণমান বুজাই কোৱা। সেইটোতো আপোনাৰ বহুত একদম বেয়াকৈ মাৰিছে, বেয়াকৈ মাৰিছে, একদম বহুত বেয়াকৈ মাৰিছে। এনেকুৱা ধৰণৰ মাৰ সাধাৰণতে কিমান বেয়াকৈ মাৰিলে হয়? এইটোতো হিচাপত মৰি যোৱা টাইপতে মাৰিছে আৰু হিচাপত মৰি যোৱা টাইপত মাৰিছে, তাৰ ফলত এনেকুৱা হৈছে। আৰু এওঁ নিজে এজন মাৰ্চেল আৰ্টৰ এক্সপাৰ্ট হয়, ক'ত মাৰিলে কি হয়। এতিয়া তুমি কি কৰিব নোৱাৰা? হাতখন এতিয়া দাঙিব নোৱাৰো, এইখন হাতখন ফুলি আছে। মই বেক কেমেৰা দি দেখাইছোঁ, পোহৰটো দি দিয়া। এইখন হাতখন চাওক, গাঁঠি ভাগি যোৱা নিচিনা। মাথাত মাৰিছিলে, তাৰমানে মই প্ৰথমত মাথাত মাৰিছিলে, তেতিয়া হাতটো কাটি দিওঁতে দুইটা হাতে পুৰা ফচি মাৰিছে না। এইখন হাত দিব না, বুকুত ক'ত বুকুত গুৰি আছিল, ইয়াত গুৰি আছে। তো মই এনেকৈ বহি গ'লো না, তেতিয়া লাটে মাৰিছে পুৰা। তাৰপিছত ইয়াত মাৰি পিনি বহাই দিলে পুৰা, মাৰি পিনি। আৰু ইয়াৰ লগে লগে কালি এছাম অপশক্তিয়ে বুদ্ধি কৰি এই কাহিনীটো ফেক বুলি কৰি এই যুৱক দুজনক সম্পূৰ্ণৰূপে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ফেক নিউজ বুলি বিলাই দিছিল। মোক দাদা কেইবাজনো ফোন কৰিছে সংগঠনলৈ, কৰিম কৈছে, কিন্তু তেওঁলোকতো ইমান দূৰত আছে। মইতো তাত যাবলৈ আকৌ শিৱসাগৰত কিজানি সি মোক কিবা চাল লগাই হেৰিও কৰি দিব পাৰে। সেইটো কাৰণে মই দাদাক ফোন কৰিলোঁ এবেলি। এতিয়া তুমি ইয়াত এই বৰ্তমান এইকণ সুবিধা পাই কেনেকুৱা সকাহ পাইছানে সেইটো কোৱা। আৰু খাটি খোৱা ল'ৰাই যে অসমখন কিমান বেয়া হৈ আছে অসমীয়া খিলঞ্জীয়াৰ কাৰণে, খিলঞ্জীয়া যে কাম কৰিছে, বহুত ভাল কাম কৰিছে। মই যে কাকপথাৰ পাই পিনি গুৱাহাটীত এতিয়া এনেকুৱা এজন মানুহ পাইছোঁ যে, এনেকুৱা নহয় মই নহয়, আৰু বেলেগ বহুতে পাব। তাৰমানে দাদাৰ লগত যোগাযোগ কৰিব, কিবা যদি বিপদ হয়। এইটো বহুত সুবিধা। এতিয়া আমাক ক'ৰবাত সোমাই গ'লে বহুত ধৰক এনেকুৱা ফেক্টৰী চেক্টৰী লুট কৰিলেও বহুত মিয়াই আমাক দম দিয়ে।
লোড কৰোঁতে এইবোৰ ড্ৰাইভাৰ হয়নে নহয় ড্ৰাইভাৰবোৰে বহুত বুজি পাব লাগে কিন্তু আমাক যিকোনো চিমেণ্ট ফেক্টৰীত বহুত মিয়াবোৰে আমাক দম দি ডলা পইচা লয় কিহৰ পইচা ক'ত মিয়াই দম দিয়ে এইবোৰ য'ত ত'ত ধৰক খালী কৰিলে এইবোৰ ডলা পইচা বহুত ডিমাণ্ড কৰে কেতিয়াবা আচ্ছা মিয়াও দম দিয়ে খিলঞ্জীয়াক মিয়াও দম দিয়া হৈছে দম দিয়ে কি জেগাত দম দিয়ে এই গুৱাহাটীতে ধৰক আমি কয়লা খালী কৰোঁ এই 600 টকা লাগিবই নহ'লে গাড়ী খালী নকৰোঁ এই বহুত জেগাত তাৰমানে গুৱাহাটীততো প্ৰায় মিয়াই আছে ন গুৱাহাটীত প্ৰায় মিয়াই আছে কি কথা কৈছে খিলঞ্জীয়া অসমৰ অৱস্থা কি হৈছে এতিয়া এইকেইটাই তোমাক কি ধমকি দিছিল তোক মাৰি পেলাম কি কৰিম কেনেকৈ কি কৰিছিল এই তুমি সন্মুখত আহি কোৱা মই ইয়াক বচাবলৈ আহিছোঁ বচাবলৈ আহোঁতে এতিয়া লাচিডাল লৈ মোক কৈছে যে তইতো আগবাঢ়ি নাহিবি তোকতো বোলে চাফা মাৰি দিম ইয়াতে আৰু ইয়াকতো এতিয়া মই মাৰিমেই তাৰমানে তেতিয়াতো মাৰি আছে পূৰা সম্পূৰ্ণ ই পৰি আছে মাটিত তাৰপৰা মাৰি পেলানি অলপ এইজনে মিলি মাৰিছে অঁ তেতিয়া মই 3জনমান দেখিছোঁ মানুহ তেওঁ প্ৰথম মাৰি থকা তেওঁকে দেখিছোঁ মই তাৰপৰা ইয়াক মই যেনে তেনে দাঙি মেলি লৈ আহিলোঁ আনি পঠাই পিছফালে তোমালোকক খেদি আহিছে নেকি অলপ খেদি হোৱা যেন দেখিলোঁ সেইটো কাৰণেতো পঠাই পলাবলগীয়া হ'ল পথাৰে পলাই বুজি লওক পথাৰে পলাই আজি যদি তোমালোকক যদি কোনো শুশ্ৰূষা নকৰিলহেঁতেন থানা প্ৰশাসনৰ পৰা তোমালোকে সুবিধা নাপালা চিকিৎসা তোমালোকে নাপালা তোমালোকৰ দেখোন আয়ুষত থকা ভাতকেইটা কমিয়ে আহিছিল ৰাতি অসমত খিলঞ্জীয়া যুৱকে যে আজিকালি কিমান অশান্ত হৈ গৈছে অসমখন ৰাতি গাড়ী চলাব নোৱাৰে আজি অসমৰ খিলঞ্জীয়া যুৱকে সাহসেৰে এটা শান্তিৰে ভাতমুঠি যে ওলাব নোৱাৰে সেইটোৰ বিষয়ে কোৱা এনেকৈ বহুত জেগাত হৈছে এনেকুৱা আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়া বহুত জেগাত শান্তি নিদিয়ে কষ্ট কৰিলেও কষ্ট কৰি এতিয়া ধৰক প্ৰাপ্যই নাই পোৱা কিমান টকা বন্ধ কৰি থৈ দিছে কোৱা মই এতিয়া 4 মাহৰ দৰমহা পাওঁ যোগালীজনে 4 মাহৰ পায় 4 মাহৰ দৰমহা তোমাৰ দৰমহা কিমান 10,000 ইয়াৰ দৰমহা কিমান ইয়াৰ দৰমহা 10,000 এই ল'ৰাজনৰ দৰমহা কিমান শুনিলে আপুনি গম পাব তোমাৰ দৰমহা কিমান মোক মাহেকত 3,000 দিয়ে 3,000 দিম বুলি ক'লে কিন্তু আজিলৈকে 4 মাহ হ'ল দৰমহা নামত এটকাও পোৱা নাই মাহেকত 3,000 টকা দৰমহা দিয়ে অসমৰ লেবাৰ কমিশ্যনাৰৰ দায়িত্বত থকা নতুনকৈ হোৱা কমিশ্যনাৰ কোঁৱৰ ডাঙৰীয়া আজি আপোনাক আমি লগ কৰি আহিছোঁ শুনি লওক মিনিমাম ৱেজেছ এক্ট মতে কমেও 7,500 টকা দৰমহা হ'ব লাগে এই ল'ৰাজনে কিমান দৰমহা পাই জানে 3,000 টকা কথা কৈছিল সেয়াও নাপায় 3,000 টকাৰ কথা কৈছিলে 3,000 দিম বুলি কৈছিলে কিন্তু আজি 4 মাহ হ'ল এতিয়া পইচা খুজিলতে মাৰ ধৰ কৰিছে 3,000 টকা দিম বুলি কৈ 3,000 টকাও দিয়া নাই 3,000 টকা অসমৰ খিলঞ্জীয়া 21 বছৰীয়া যুৱকৰ দৰমহা সেইকেইটা টকাও ৰিলিজ কৰা নাই তোমাৰ কেইটা দৰমহা 10,000 তোমাক দিছেনে টকা মোক দিয়া নাই টকা খুজিলে দেহা চাওক এই ল'ৰা দেহা চাওক কি অৱস্থা হৈছে খাব পাব ক'ত এই ল'ৰা দেহা চাওক কেনেকুৱা অৱস্থাত ইহঁতে মাৰ ধৰ খাই পলাবলৈ বাধ্য হৈছে আজি এই ল'ৰাৰ দেহাৰ মূল কাৰণটো কি হৈছে এই ল'ৰাৰ দেহৰ মূল কাৰণটো এইকাৰণে হৈছে কাৰণ এওঁলোকে 10,000 টকা দৰমহা সময়ত নাপায় ভাতমুঠি খাব নাপায় কেনেকৈ চলিব আৰু কৰ আৰু বাহিৰা মানুহ আন আৰু ঘৰত শুই থাক নাকত তেল দি অসমীয়া এই জাতিটোতো এতিয়া আমি অসমীয়া আৰু বহি থাক কোনে এই ল'ৰাজনৰ সহায়ত আহিব কওক কোনে এই ল'ৰাজনৰ সহায়ত আহিব কওক যোনে এই ল'ৰাজনৰ সহায়ত আহিব তেওঁলোকে যোনে এই ল'ৰাজনৰ সহায়ত আহিব তোমাক ঘটনাটো ক'ত কৰিছিল সোণাপুৰ মিছন সোণাপুৰ মই ঘোষণা কৰিছোঁ মিছন সোণাপুৰ কোনে মিছন সোণাপুৰৰ লগত জড়িত হ'ব কওক কোনে মিছন সোণাপুৰৰ লগত এতিয়া যিবিলাকে দূৰৰ পৰা ক'ব নালাগে দাদা আমি আপোনাৰ লগত আছোঁ আপুনি আগুৱাই যাওক দাদা আমি আপোনাৰ লগত আছোঁ আপুনি আগুৱাই যাওক দাদা আমাৰ সাহস দিয়ক মোক ঠিকাদাৰী সাহস নালাগে কোনে মই মিছন সোণাপুৰ ঘোষণা কৰিছোঁ যেতিয়াই দানৱৰ উত্থান হয় দানৱ নিধন হ'ব দীপক সৰকাৰ আৰু সিং আৰম্ভ হৈ গ'ল তহঁতৰ কাহিনী আৰম্ভ হৈ গ'ল আৰু মিছন সোণাপুৰ মই ঘোষণা কৰিছোঁ কোন মিছন সোণাপুৰৰ অংগ হ'ব কওক দূৰৰ পৰা চাই থাকা তহঁতে দূৰৰ পৰা যিবিলাকে চাই আছ যেতিয়া মোৰ তাতে সুবিধা বিচাৰিবি মই উল্টাই ভুলুকা বাঁহ দিম আমি ইয়াত ঠিকাদাৰী সংস্থা খুলি থোৱা নাই যাকে মোৰ লগত আহি চেলফি মৰাৰ খুব ক্ৰেজ তাৰপিছত মোৰ নাম লৈ অ'ত গান্ধী তোলা পাৰ্টিবিলাকে মোৰ নাম লৈ অ'ত গান্ধী তোলা হিটলাৰ দিম এতিয়া মই মিছন ঘোষণা কৰিছোঁ মিছন সোণাপুৰতে মাৰিছে ন সোণাপুৰ মাৰিছে সোণাপুৰ ষ্টাৰ ফেক্টৰীৰ ওচৰত সেইকাৰণে মই এই মিছন সোণাপুৰ ঘোষণা কৰিছোঁ এই সুবৰ্ণপুৰতে আমি দীপক সৰকাৰ আৰু সিঙক দিম কাৰ কি কোন আছে মিছন সোণাপুৰত কওক
যোনে যোনে মিছন সোণাপুৰত অংশগ্ৰহণ কৰিব তেওঁলোকে প্ৰাইভেট মেছেঞ্জাৰত লিখি দিব মিছন সোণাপুৰ নিজৰ মোবাইল নাম্বাৰ আৰু নিজৰ ইমেইল ID কালিৰ পৰা আৰম্ভ হ'ব বুলি ক'লে নহ'ব। মিছন সোণাপুৰ চলি আছে তেতিয়াৰ পৰা। তোমালোকক কেনেকৈ ক'ত আনি এওঁলোকক মই ৰক্ষা কৰি আনিব লগা হৈছে। আমি কি ৰিলিফ অৰ্গেনাইজেশ্যন নেকি? আমাৰ বেলেগ কাম নাই নেকি? প্ৰশাসন ব্যৰ্থ? কিনো কম, প্ৰশাসন নাই বুলিয়ে ক'লে হয়। অ'ত ত'ত ক'লা কাপোৰ ক'লা পতাকাৰ পিছফালে দৌৰি ফুৰিলে যি কৰে কৰক, তেওঁলোকৰ ওপৰত কথা কয় আৰু আমি সময় নষ্ট নকৰোঁ। আমাৰ খিলঞ্জীয়া যুৱক হৈছে অ'ৰ ত'ৰ পৰা বিচাৰি আনিব লগা হৈছে। গোটেই দিন তোমালোকক কোনে কোনে বিচাৰি ফুৰিছে, গোটেই দিন কোনে কোনে ভাবুকি দিছে এইবিলাক কোৱা। কেনেকৈ ভাবুকি দিছে? মাৰি পেলাম, কি কৰিম? বহুত ফোন আহিছে, মই প্ৰায় ফোন ৰিচিভ কৰা নাই, এনে দুটামান ৰিচিভ কৰিছোঁ। তেতিয়া কৈছে মীমাংসা হেৰি কৰিলোঁ, নহ'লে এনেকুৱা তেনেকুৱা হ'ব। তো মই ক'লোঁ এতিয়া দাদাহঁতক খবৰ দিলোঁ, এতিয়া মইতো বেক কৰি দিব নোৱাৰোঁ পাই, কাৰোবাক মই লাজ পেলাব নোৱাৰোঁ। মই এতিয়া কৈ দিম এই মীমাংসা কৰি ল'ম। কাইলৈ দাদা ইয়াত কোনো ধৰণৰ মীমাংসা নহয়, ইয়াত ন্যায় হ'ব। খিলঞ্জীয়া ন্যায় লাগে নে মীমাংসা? মোকতো ন্যায় লাগে, অধিকাৰ লাগে নে মীমাংসা? অধিকাৰ লাগে। আজি মোৰ লগত হৈছে, কাইলৈ বেলেগ এজন ড্ৰাইভাৰ লগত হ'ব, কাইলৈ বেলেগ লাগে। ন্যায় লাগে নে আমাক ন্যায় মীমাংসা? লাগে, ন্যায় লাগে আমাক। কাৰণ চবেই মোৰ দাঙি থিয় হৈ থাকিব লাগে, ড্ৰাইভাৰ কৰক যি কৰক হাজিৰা কৰক। অসমৰ ইতিহাস ৰচয়িতাসকলে শুনি লওক, এই ল'ৰাই আজি মাৰ খাইছে, কালি মনে মনে নাথাকে কিন্তু। এই ল'ৰাই এতিয়া মাৰ খাইছে ন, যদি ন্যায় নাপায় ক'ত যাব জনাই বুজি যাওক, জনাই জানক। যদি এনেকৈ থাকি মুক্ত হৈ এওঁলোকে ন্যায় নাপায়, এওঁলোকে কি পদক্ষেপ ল'ব পাৰে ইতিহাসত স্পষ্ট বিৱৰণী দি আছে। মিছন সোণাপুৰ মই ঘোষণা কৰিছোঁ, দীপক চৰকাৰ আৰু সিং ভলুকা বেম্বো আৰম্ভ। ভলুকা বেম্বো মিছন সোণাপুৰ খিলঞ্জীয়া তন্ত্ৰই দিব ভালকৈ। তুমি ন্যায়ৰ বাবে যুঁজি মানে এতিয়া তোমাক যদি 10-20 হাজাৰ টকা 20,000 দি দিয়ে, পইচা কোনো মূল্যই নাইচোন। এতিয়া পইচা খুজিলে মাৰ খাইছে, মোক ন্যায় লাগে। পইচা যদি কয় তোমাক 20,000, 30,000, 40,000 টকা দিম, আৰু মোক যদি কয় টকা 50,000, তহঁতৰ পৰাতো গোটেইখনে ল'ম। তহঁতৰ যি আছে চব আমাৰ, খিলঞ্জীয়া টেক্সেশ্যন তহঁতৰ যি আছে চব আমাৰ, সেইবিলাকতো লোৱা হ'বই। গান্ধীক নিয়ন্ত্ৰণ কৰিব হিটলাৰে, সেইবিলাকতো তহঁতক নাইকিয়া কৰি দিয়া হ'ব, বুজি ল। তোমাক যদি কয় 20,000, 30,000, 40,000 দিম, বুজাবুজি কৰি লোৱা, বুজাবুজি কৰি লোৱা। মই সেইটো নকৰোঁ, সেইটো কোনো পধ্যে নকৰোঁ। তাৰমানে লাগিলে মোক জানে যাওকগৈ, লাগিলে জানে যাওকগৈ। বাপ কেলে মই এতিয়া আৰু তেওঁ মোক কওঁতে ভাবি চাব লাগিছিলে, ইমান ডাঙৰ ব্যক্তিকেইজনে তাৰ অকণমান বিবেক নাই নেকি? সাধাৰণ 40,000 লগত এটা মানুহ ড্ৰাইভাৰ মাৰে, 30,000 লগত ড্ৰাইভাৰ মাৰে, 50,000 লগত 5,000 লগত যোগালীক থাপ মাৰে, এইটো কথা হ'ল নেকি? নাই কাৰণেতো কাম কৰিছোঁ, কাম কৰিছোঁ। তাৰ মূল্যত আমি প্ৰাপ্য বিচাৰিছোঁ। এতিয়া টকা 40,000 দিম, তুমি বহি যোৱা, তোমাৰ 40,000 কৰাই দিম। 40,000 কি মোৰ জিন্দা থাকিলে মই লাইফত 40,000 এনেকুৱা ঢেৰ কমাম। টাইম মাৰিলে মানুহে মই ঘণ্টাত 40,000 কমাই ল'ব পাৰোঁ। সেইটো মোৰ ভগৱানে দিলে। তোমাক যদি কয় তোমাৰ টকাকেইটা ঘূৰাই দিম আৰু টকা 10,000 দিম, তই মনে মনে থাক, তুমি মনে মনে থাকিবানে? মোক 10,000 নালাগে, এতিয়া 2 লাখ টকা দিম বুলি ক'লেও মই মনে মনে নাথাকোঁ। কাৰণ যেতিয়া পেটটোৰ কাৰণে কৈ পেলাই আহি মাৰ খাবলগীয়া হৈছে, আৰু সেই পেটটোৰ কাৰণে আমিও যুঁজিম। হা, এতিয়া এনেকুৱা পেটৰ কাৰণে যুঁজা হ'ব, তহঁতৰ গান্ধীবিলাকতো আনা হ'বই। শুনি ল, গান্ধীবিলাকতো আমি ধৰি আনিম, তহঁতৰ পকেটত থকা গৰম গান্ধীবিলাক। হিটলাৰ হয়তো গান্ধীক আনিমেই, কিন্তু কথাটো হ'ল আমাৰ ল'ৰাক মাৰিছ ন। শুনি ল, মিছন সোণাপুৰ ঘোষণা হৈ গৈছে। মিছন সোণাপুৰ এটা এংগেলত নহয়, কেইবাটাও এংগেলত দিয়া হ'ব। আৰম্ভ হৈ গৈছে মিছন সোণাপুৰ। ইয়াত কোন হিৰো আৰু হিৰইন হ'ব, এই মিছন সোণাপুৰত কোন ডাইৰেক্টৰ প্ৰডিউচাৰ হ'ব, আহি যাওক। এখন ৰিয়েল চিনেমা হ'ব। ইয়াত মছলাও থাকিব, এণ্টাৰটেইনমেণ্ট থাকিব, ভুলুকা বেম্বও থাকিব। আৰু এই মিছন সোণাপুৰত এতিয়া ভালকৈ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই শুনি লওক, আপোনাৰ সমষ্টিত কি হৈ আছে। স্থানীয় বিধায়কসকলে শুনি লওক, আমাৰ ল'ৰাক গাত হাত দিছ ন, এতিয়া আমি তহঁতৰ গান্ধীৰ পাৱাৰটোতো আমি নাইকিয়া কৰিমেই। গান্ধীটো তহঁতৰ গোটেইগাল গান্ধী আমাৰ। যদি মেঘালয়ত যেতিয়া তাৰ খিলঞ্জীয়াসকলে টেক্স উঠায়, আমি লাগে নে নাই উঠাব? আমি লাগে, আমিও ধৰক ঘৰৰ মুখে তুলিব লাগে। এতিয়া পইচা নহয়, আমি নিজৰ ৰাজহ সংগ্ৰহ। এতিয়া অৰুণাচলত যাওঁ, তেহেঁতৰতো লোকেল টেক্স খোজে। ধৰক আপুনি খিলঞ্জীয়া টেক্সটো মেঘালয়তো চলে। ভাল কৰে নে নাই? আচলতে এইটো ক'ত ভাল কৰে, এইটো বেয়া কৰিছে। নহয়, এইটো আমাৰ কাৰণে বেয়া কৰিছে, কিন্তু তাহাঁতৰ তেতিয়াহ'লে স্থানীয় খিলঞ্জীয়া টেক্স লাগে। আকৌ মেঘালয় মানুহ আহিলে আমি ইয়াত টেক্স নলওঁ, বিন্দাছ ঘূৰি যায় য'তে হ'লেও, কোনো পইচা দিব নালাগে। নাগালেণ্ডত যাওঁ, এইপিনে ধৰক অৰুণাচলত যাওঁ, তাহাঁতে নিজৰ কাৰণে ভাল কামেই কৰিছে, আমিও কৰিব লাগে। আমাক কৰিলে পুলিচে বাধা দিয়ে। সেইটো এতিয়া পুলিচে বাধা দিয়ে, আমি এতিয়া এইটো ৰাজনৈতিক সাংবিধানিক বিষয় বনাম। পুলিচে বাধা দিয়ে ন, পুলিচে বাধা দিব, কেতিয়া বাধা দিব, যেতিয়া আমি দুৰ্বল হ'ম। তাৰমানে এইটো এতিয়া আমাৰ পলিটিকেল ইছ্যু। এইটো ইছ্যুতে আমি 2019ত ভোটো খুজিম। কোন খিলঞ্জীয়াই বিচাৰিছে
এতিয়াৰ পৰা আমাৰ অসমত খিলঞ্জীয়াই মুক্ত টেক্স উঠোৱা পাৰ্মিশ্যন হ'ব লাগে বিধানসভাতে বিধেয়ক গৃহীত কৰিলাম ফ্ৰম নাও অনৱাৰ্ডছ আই ডিক্লেয়াৰ দিছ এজ ওৱান অফ দ্য প্ৰিন্সিপলছ অফ আৱাৰ পলিটিকেল এক্সিষ্টেঞ্চ দ্য ভেৰি ৰাইট টু ক্লেইম টেক্সেশ্যন এজ পাৰ্ট অফ আৰ্টিকল 3 অফ ইণ্ডিজিনাছ চাৰ্টাৰ এজ ডিক্লেয়াৰ্ড বাই ইউনাইটেড নেশ্যনছ ইন ইটছ জেনেৰেল এছেম্বলি ছেশ্যন অন দ্য 2nd of October 2007 এইবিলাক কিয় কওঁ জানে এইবিলাক ইংৰাজী অকণমান ভৌ 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 কৰিলে এইবিলাকে কপে আচল জোৰ ভুলুকাত আছে এইবিলাক ইংৰাজীত নাই কিন্তু মাজে মাজে ইহঁতক অকণমান ড'জ দি থাকিব লাগে যাতে আমাক ইহঁতে মূৰ্খ বুৰ্বক একো নজনা বুলি নাভাবে মাজে মাজে অকণমান সংবিধান অকণমান ইংৰাজী অকণমান জ্ঞান ঝাৰি থাকে আচল জ্ঞান কি জানে ভুলুকা আচল জ্ঞান ভুলুকা জ্ঞান ভুলুকা জ্ঞান যদি থাকে চব সম্ভৱ হয় সেইকাৰণে ভুলুকা জ্ঞান হ'ব এতিয়াৰ পৰা আমাৰ কি হ'ব ড্ৰাইভাৰে কাণ খুলি লওক এতিয়াৰ পৰা মিছন সোণাপুৰত তুমি আছানে মই আছোঁ তুমি যুঁজিবানে মিছন সোণাপুৰত যুঁজিম লাগিলে শেষ মুহূৰ্তলৈকে যুঁজি থাকিম যদি ন্যায় নাপাওঁ শেষ মুহূৰ্তলৈকে যুঁজি থাকিম হয় যুঁজিম নহয় জিকিম মৰাটো প্ৰশ্ন নুঠে এইবাৰ আমি নমৰোঁ এইবাৰ মাৰিম মৰা পাৰ্টি বহুত হৈ গ'ল 855টা শ্বহীদ হ'ল শ্বহীদৰ কেঁচা তেজেৰে অসমৰ ইতিহাস ৰচনা কৰা হ'ল কিডাল হ'ল এইবাৰ হয় যুঁজিম নহয় শিকিম হয় জিকিম নহয় শিকিম নহ'লে শিকিম ডাঙৰ হয় জিকিম যুঁজিম নহয় শিকিম হয় জিকিম নহয় শিকিম মিছন সোণাপুৰৰ শুনি লওক টেগলাইন হয় জিকিম নহয় শিকিম হয় জিকিম নহয় শিকিম আমাৰ ল'ৰাক মুখখন চাই লওক কাকপথাৰৰ ডেকা ল'ৰা তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট এই গোটেইকেইটা অঞ্চলৰ ডেকা ল'ৰাই চাই লওক ইহঁতৰ মুখকেইখন চাই লওক এই ল'ৰাক ইয়াত অপদস্থ কৰিছে সোণাপুৰত এই সুবৰ্ণপুৰত অপদস্থ কৰিছে দীপক চৰকাৰ গান্ধীবিলাক তই ৰাখি থ তোৰ গান্ধী তোৰ সোণৰ চেন তোৰ কেইটামান টকা আমাৰ লগত যথেষ্ট গান্ধী আছে বুজিলি গান্ধী পকেটে পকেটে গৰম গান্ধী থাকে এতিয়া গান্ধীও লগত থাকিব হিটলাৰো থাকিব ভুলুকাও থাকিব ৰিলায়েন্স ট্ৰেণ্ডকে বেম্বু দিয়া হ'ল তহঁত কোন নাইকিয়া হবি তই তোৰ গন্তি আৰম্ভ হৈ গৈছে যুঁজিবাৰ শিকিম হয় শিকিম হয় জিকিম নহয় শিকিম না হয় জিকিম নহয় শিকিম সেইটো হয় জিকিম নহয় শিকিম আৰম্ভ হৈ গ'ল মিছন সোণাপুৰত কোনে কৰে আৰু যিবিলাকে দূৰত সহানুভূতি দি থাকে না ঘৰত ৰাখি থওক আপোনালোকৰ সহানুভূতিৰ এক্সপায়াৰী হৈ গৈছে অসমত সহানুভূতি দাদা আমি আপোনাৰ লগত আছোঁ আপুনি আগুৱাই যাওক সহানুভূতি এক্সপায়াৰ্ড হৈ গ'ল এক্সপায়াৰী ডেট হৈ গ'ল এতিয়া আমাক সহানুভূতি নালাগে হয় শিকিম হয় জিকিম শিকিম আৰু জিকিমত ক'ত ক'ত কি কি ৱৰ্ড ওলাই ঠিক নাই এতিয়া কোনে কোনে মিছন সোণাপুৰৰ অংগ হ'ব সেইবিলাকে ইয়াতে আবেদন কৰক যাকে তাকে নিদিওঁ সিংহ নে শিয়াল নে গেদা শিয়াল আৰু গেদা যিবিলাকে ভাবিছে এইটো দালালি কৰিব পাৰিম মোটা টকাৰ ৰাস্তা আছে আমাৰ হাতত মোটা কেছ সেইকাৰণেতো আমি ইমান দমত থাকোঁ এইবিলাক সৰু সুৰা কেছ নহয় মোটা কেছ দালালি কৰি জাতিক বিক্ৰী কৰি কেছ নোলায় সিংহ হৈ স্বীকাৰ কৰিলেহে কেছ ওলায় সমগ্ৰ অসমৰ দল সংগঠনে যেতিয়া টেক্সেশ্যনৰ চাৰ্টাৰটো বুজি পাবি নহয় ল'ৰাহঁত ইমান গান্ধী আছে অসমত ইমান লক্ষী আছে নহয় ধৰিবই নোৱাৰি চব বাহিৰা মানে লুটি আছে অলপ এইটো বনাই লওঁ সেইটো সেইবিলাক ট্ৰেইনিং লাগিব এইবিলাক কুৰি শতিকা নহয় কিবা এটা অনুষ্ঠান পাতিম চান্দা বহি এখন চপাই দিম আৰু টকা দিব তেতিয়াহ'লে লাঠ মাৰি খেদি দিব এইবাৰ গান্ধীক পাব লাগিব যদি হিটলাৰ হ'ব লাগিব সেইকাৰণে মিছন সোণাপুৰ মই ঘোষণা কৰি দিছোঁ যোনে যোনে মিছন সোণাপুৰত থাকিব মিছন সোণাপুৰৰ টেগলাইন শুনি লওক হয় জিকিম নহয় শিকিম হৰাটো প্ৰশ্ন নুঠে আৰু এইবাৰ আমি মৰা ঠিকাটো আমি লোৱা নাই এবাৰ মৰিম ঠিকাটো আমি লোৱা নাই এইবাৰ আমি মৰিলেও ভূত হৈও তহঁতক ধৰিম এইবাৰ বাপেকে আমাৰ খিলঞ্জীয়া যি যুৱক মৰিব আমি শ্ৰাদ্ধই নকৰোঁ হ'লনে এইবাৰ দাহ সংস্কাৰে নকৰোঁ এইবাৰ যদি আমাৰ কোনোবা যুৱক মৰে আমি দাহ সংস্কাৰেই নকৰোঁ চব আত্মা হৈ অলৌকিক এতিয়া কামৰূপৰ প্ৰাগজ্যোতিষপুৰৰ মায়ঙৰ বেজালিও আৰম্ভ হ'ব কি অশৰীৰী শক্তিয়ে তহঁতক আক্ৰমণ কৰে ঠিক নাই তহঁতে গান্ধীটো তহঁতে দিবই লাগিব গান্ধী তহঁতৰ গান্ধী মানে আমাৰ গান্ধী তহঁতে বাধা দিবি প্ৰশাসন এতিয়া বৰ্তমান আমাৰ হাতত নাই ইলেকশ্যন খেলি কেইটামান MLA MP বনাই লওঁ দেচোন তাৰপিছততো ডাইৰেক্ট SP-কে কম কমিশ্যনাৰকে কম এই মাহত ইমান গান্ধী আহিব লাগিব বাহিৰা বেপাৰীৰ পৰা হ'লতো আমি এতিয়া নকওঁ এতিয়া আমি যোগ্য হোৱা নাই আমি অযোগ্য আমি শিকি আছোঁ when we will be declaring our political ideology and that ideology will be based on indigenous taxation and we will be facing elections and after elections we are going to declare it as a political charter and that charter will have the system of taxation which will be commensurate with articles relevant to the various charters for indigenous people এইবিলাক ঝাড়ি একাৰণে দিছোঁ এইবিলাক জ্ঞানৰ গান্ধী একাৰণে দিছোঁ বহুতে ভাবে এইবিলাক একো নাই অভং আৰু যিবিলাকে ভাবিছে নহয় চান্দা নহয় দিছ উইল বি চিষ্টেম অফ টেক্সেশ্যন ইণ্ডিজিনাছ টেক্সেশ্যন এতিয়া বৰ্তমান একো নকৰোঁ বৰ্তমান তহঁতে কথাকেইটাই শুনচোন
তৈয়াৰ হৈ আছে ন, ভুলুকা সৰু সৰু ভুলুকা হৈ আছে এতিয়া তৈয়াৰ। গছ পুলিডাল ডাঙৰ হওঁতে সময় লাগে। কাইলৈ মিছন সোণাপুৰত যোন যোন আহে যোগাযোগ কৰক। জয় খিলঞ্জীয়া হত্যা, 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 জয় খিলঞ্জীয়া হত্যা। জয় খিলঞ্জীয়া হত্যা। খিলঞ্জীয়াৰ যিটো হত্যা, এনে খিলঞ্জীয়া হৈ কি লাভ? এনে খিলঞ্জীয়া জয় খিলঞ্জীয়া হত্যা হ'লে নাই, জয় খিলঞ্জীয়া। তাৰমানে এইটো তই আবাহন কৰিছ শক্তিক। এতিয়া জয় খিলঞ্জীয়া হত্যা, জয় খিলঞ্জীয়া হত্যা। দৰকাৰ হ'লে এতিয়া বলি বিধানো হ'ব যি লাগে। এতিয়া কথাটো হ'ল মিছন সোণাপুৰ কাইলৈৰ পৰা নহয়, এতিয়াৰ পৰা চলি আছে মেডিকেল। এওঁলোকৰ হ'ল আজি কি কি তোমাৰ ডাক্তৰে কৰিল কোৱা? কি কি ডাক্তৰে চালে, এইবোৰ বেজি চেজি দিলে, চিকিৎসা হ'ল? চিকিৎসা হ'ল, এতিয়া অলপ সকাহ পাইছা? সকাহ পাইছোঁ। ঠিক আছে। এতিয়া যোনে যোনে যোগাযোগ কৰিব আৰু যোনে যোনে দূৰত থাকে পিছত মই বন্ধ কৰি দিম। এতিয়া আবেদন চলি আছে, পিছত এণ্ট্ৰি ফিজ বঢ়াই দিম, কিন্তু 1 লাখ টকা কৰি দিম সংগঠনৰ সদস্য ফিজ, মেম্বাৰশ্বিপ 1 লাখ কৰি দিম। এতিয়াতো কিছুমান পিৰিয়ডৰ কাৰণে অ'পেনে আছে, তাৰপিছত মই ক্ল'জ কৰি দিম। যেতিয়া গান্ধী আহিব আৰম্ভ কৰিম তেতিয়া নোসোমাওঁ। গান্ধী যেতিয়া আহিব আৰম্ভ হ'ব তেতিয়া কেলৈ সোমাম? পুৰণা সদস্যখিনিক কি দিম? নতুন সদস্যখিনি আহি দেখোন চব খাই পেলাব। সেইকাৰণে পুৰণি সদস্যখিনি থাকোঁতে তেওঁলোকক বাদ দিয়া হ'ব ন। নতুন যোনে গান্ধী ভাবিছে অমিতাভ শৰ্মা আৰু অলপ ডাঙৰ হওকচোন, ই আৰু অলপ মানুহ হৈ লওক, তেতিয়া আমি ইয়াৰ নামটোত আৰু অলপ খিৰাম। এডমিশ্যন ক্ল'জ কৰি দিম, এণ্ট্ৰি অ'ভাৰ হৈ যাব। সেইকাৰণে দিছ ইজ ইয়'ৰ টাইম টু এপ্লাই ফৰ মিছন সোণাপুৰ। এইটো চিভিলাইজেশ্যনেল কনফ্লিক্ট। আপোনালোকে চাব, ইতিহাসত নজিৰবিহীন ঘটনা দেখিব। ক'ৰ কি কি ৰূপ হ'ব, ক'ৰ কি কি ৰূপ হ'ব আপোনালোকে ধৰিব নোৱাৰে। পুনৰ লগ পাম। জয় খিলঞ্জীয়া হত্যা, জয় খিলঞ্জীয়া হত্যা, জয় খিলঞ্জীয়া হত্যা। বেলেগ একো কৰিব নোৱাৰিলে অলপো যদি মান সন্মান আছে, শ্বেয়াৰ বুলি এটা বটন আছে, এইটো টিপক। মোৰতো একো লছ নাযায়, আমাৰো একো লছ নাযায়। আমি এনেকুৱা কাম কৰিম, নিজে নিজে লাখ লাখ কোটি কোটি মানুহে শ্বেয়াৰ হ'ব। যোৱাকালি ৰিলায়েন্সৰ ভুলুকা বেম্বো আমি কৈছিলোঁ নেকি শ্বেয়াৰ কৰিব? নিজে নিজে লাখ লাখ শ্বেয়াৰ হৈছে আৰু হ'ব, বিকজ দিছ ইজ আৱাৰ ডিভাইন ৰাইট। জয় খিলঞ্জীয়া হত্যা।